আজি ৰাজ্যৰ ৫টাকৈ লোকসভা সমষ্টিত আৰম্ভ হৈছে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন। পুৱাৰ ভাগৰে পৰা ভোটদাতা ৰাইজে নিজৰ ভোটকেন্দ্ৰসমূহত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই আহিছে, নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিছে। শাৰী শাৰীকৈ ৰৈ আছে নিজৰ নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ। পুৱা ৭ বজাৰ পৰা শান্তিপূৰ্ণভাৱে চলিছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। পূৰ্বৰ মঙলদৈ আৰু বৰ্তমান দৰং ওদালগুৰি সমষ্টিত অন্তৰ্ভুক্ত হোৱা ইকৰাবাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰত পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ভোটদান প্ৰক্ৰিয়া। সকলো ৰাইজে নিজৰ নিজৰ ভোটদান সাব্যস্ত কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট চেষ্টা ৰিয়েলিটি। আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন আমাৰ দৰং ওদালগুৰি লোকসভা সমষ্টিটো মানে ভালে এটা ৰাইজৰ সঁহাৰি জনোৱা দেখা গৈছে। খুবেই ভাল লাগিছে, মানে বিশেষকৈ জনসাধাৰণে মানে গণতন্ত্ৰৰ প্ৰতি মানে যে এটা সজাগতা ভাৱ আছে সেইটো মানে স্পষ্টভাৱে পৰিলক্ষিত হৈছে। কি আশা কৰিব এই নিৰ্বাচনৰ পৰা? এতিয়া আশা কৰিম মানে কি, মানে ধৰক মই এইবাৰ লোকসভা সমষ্টিৰ নিৰ্বাচনত মানে মই প্ৰথম ভোটাৰ হিচাপে মই বিচাৰোঁ যে গণতন্ত্ৰ শক্তিশালী হোৱাৰ স্বাৰ্থত মানে ভোট প্ৰদান কৰিম। মই আশা কৰোঁ ৰাইজেও গণতন্ত্ৰ শক্তিশালী হোৱাৰ স্বাৰ্থত ভোট প্ৰদান কৰিব। যিহেতু আপোনালোকে গমেই পায় বা সকলোৱে জানেই যে চাওক, বৰ্তমান সময়ত বিগত প্ৰায় 10টা বছৰ ধৰি এই চৰকাৰখন ক্ষমতাত অহাৰ পিছত এই চৰকাৰখনে জনমতৰ প্ৰতি কোনো গুৰুত্ব দিয়া নাই, কোনো ভ্ৰক্ষেপেই নাই। ইমান প্ৰতিবাদ আন্দোলন হোৱাৰ পিছতো চৰকাৰৰ নিজৰ সিদ্ধান্তত মানে অটুট থাকে। গতিকে ইয়াৰ পৰা মানুহৰ কি হয়, চাওক, গণতন্ত্ৰৰ প্ৰতি যিটো আস্থা, এই আস্থাটো একেবাৰে নাইকিয়া হৈ যায়। মই ভাবোঁ সকলোৱে মানে গণতন্ত্ৰ শক্তিশালী হোৱাৰ স্বাৰ্থত মানে ভোট প্ৰদান কৰিব। এবাৰ কি বিচাৰিব, যিহেতু যিজনে পাছ কৰাৰ পিছত এতিয়া ধৰক দেশত এটা মানে অতি মানে গুৰুত্বপূৰ্ণ সমস্যাটো হৈছে মানে মূল্যবৃদ্ধি। বিশেষকৈ মানে মূল্যবৃদ্ধি, ইয়াৰ লগতে আপোনাৰ হিন্দু মুছলিম লৈ যি ৰাজনীতি কৰা হয়, মানে এইবিলাক বন্ধ হ'ব লাগে। এতিয়া চাওক, চৰকাৰে কি আঁচনি দি আছে, মানে এইখিনিতো আপোনাৰ ৰাইজৰ টকাৰেই মানে এইখিনি আঁচনি দি আছে। যিহেতু আপোনাৰ মূল্যবৃদ্ধি হৈছে দিনক দিনে, প্ৰায় 10টা বছৰ ধৰি মানে দিনক দিনে বহুত মূল্যবৃদ্ধি হৈয়ে আছে। আপোনাৰ 100 টকাৰ বস্তু 200, 250, 300 টকা হৈছে, 1000 টকীয়া বস্তু 2000 টকালৈকে হৈছে। মানে এইখিনি আপোনাৰ মূল্যবৃদ্ধিৰ ফলত ৰাইজৰ পৰা মাহেকত কমচে কম, এটা দুখীয়া পৰিয়ালৰ পৰা কমচে কম মাহেকত 10,000 পৰা 15,000 টকা মানে বেছি লৈ আছে। গতিকে এই 10,000 পৰা 15,000 টকা বেছি লোৱাৰ পিছত এই মাহেকত কি কৰি আছে, দুখীয়াবিলাকত বা কোনো মানুহক কি কৰি আছে, আঁচনিৰ নামত 500 টকা 1000 টকা এটা দি আছে। কিন্তু এই 500 টকা 1000 টকা দিয়াৰ পিছত চাওক, মানুহে কি আপোনাৰ কিবা এটা বস্তু কিনিবলৈ হ'লে প্ৰথমতে কি কৰিলে, মানে 1000 টকা এটা 1000 টকীয়া দামৰ বস্তু বা ঔষধ বিভিন্ন ধৰণৰ বস্তুবিলাক কিনিবলৈ হ'লে বেছিকৈ টকা দি আছে। কিন্তু এই সামান্য এটা আঁচনিৰ কাৰণে মানুহে যে মানে লোভত পৰি ভোট দিব, আকৌ মানে চৰকাৰখনক মানে ক্ষমতাত আনিব, সেইটো যাতে নকৰে। এই সামান্য আঁচনিৰ ফলত মানে তেওঁলোকৰ কিমানখিনি লোকচান হৈ আছে সেইটো মানে মানুহে উপলব্ধি কৰাটো মই বিচাৰোঁ। আৰু সেইমতে মানে যাতে ভোট দিয়ে আৰু মানে দেশৰ গতিটো যাতে সলাই দিয়ে। দৰং ওদালগুৰি লোকসভা সমষ্টিৰ 11জন প্ৰাৰ্থীয়ে নমিনেশ্যন দিছিলে, তাৰে ভিতৰত তিনিজনৰ ভিতৰত তিনিকুণীয়া যুঁজ হ'ব। এই বিষয়ে কি ক'ব, BPR, BJP আৰু কংগ্ৰেছ? এতিয়া চাওক, যুঁজটো হৈছে মানে বিভিন্ন প্ৰাৰ্থীবিলাকে আপোনাৰ নমিনেশ্যন দিবই। সেইটো বহুত ধৰক দলীয় প্ৰাৰ্থী হ'ব পাৰে, নিৰ্দলীয় প্ৰাৰ্থী হ'ব পাৰে, বহুতো নমিনেশ্যন দিয়ে। কিন্তু আচল কথাটো কি হৈছে, মানে ৰাইজেহে ভোট দি এজন প্ৰাৰ্থীক নিৰ্বাচন কৰিব লাগে। কিন্তু ৰাইজে কাক ছাপোৰ্ট কৰে? মই সেইটোৱে কওঁ যে মানে ৰাইজে এনেকুৱা এজন প্ৰাৰ্থীক মানে নিৰ্বাচন কৰক যাতে ৰাইজৰ হৈ মাত মাতে বা ৰাইজৰ কথাবিলাক শুনে, ৰাইজৰ যি